পদক্ষেপ গ্রহণ করেছেন নীলবাগান মোড়ের উচ্চতর মাধ্যমিক বিদ্যালয়, কী খবর স্যার? হয়, ভারতবর্ষর স্বাধীনতায় ৭৫ বছর সম্পূৰ্ণ কৰাৰ লগে লগে আজাদী কা অমৃত মহোৎসৱ আমি গোটেই বছৰজোৰা কাৰ্যসূচীৰে পালন কৰি আহিছোঁ। গোটেই বছৰত কেইবাটাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ বিগত ৩টা দিনত ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈকে হৰ ঘৰ তিৰংগা কাৰ্যসূচী আৰু ইয়াৰ লগতে ১৩ তাৰিখেও আমি সমাজৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাওঁ। আৰু আজি বিশেষকৈ সমাজৰ প্ৰায় ৩০গৰাকী জ্যেষ্ঠ নাগৰিকক, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট ব্যক্তি, বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক এইসকলক আমি সম্বৰ্ধনা দিওঁ। আৰু লগতে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, বিদ্যালয়ৰ গৌৰৱ ৫গৰাকীকৈ সাংবাদিকক, বিশিষ্ট সাংবাদিকক আমি সম্বৰ্ধনা জনাওঁ। ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ দেশ প্ৰেমমূলক গীত প্ৰতিযোগিতা, দেশভক্তিৰ কাৰণে বিভিন্ন কাৰ্যসূচী, পেট্ৰিয়টিজম জাগ্ৰত কৰাৰ কাৰণে, ভাতৃত্ববোধ জাগ্ৰত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ। মুঠৰ ওপৰত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজাদী কা অমৃত মহোৎসৱ এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে পালন কৰিছে। সিদিনাখনৰ প্ৰভাত ফেৰী যিটো আমি উলিয়াইছিলোঁ ১৩ তাৰিখৰ এটা আকৰ্ষণীয় প্ৰভাত ফেৰী আছিলে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্বতঃস্ফূৰ্তভাৱে বন্দে মাতৰম, ছাত্ৰ ছাত্ৰীসকলে ভাৰত মাতা কী জয়ধ্বনিৰে নীলবাগানৰ আকাশ বতাহ মুখৰিত কৰি তোলে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ, সেই উৎসাহ দেখি পেলাই আমি আনন্দিত হৈছোঁ। আমি সঁচাকৈ এই কথাটো বিশ্বাস কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশপ্ৰেমৰ ভাৱটো আমি জাগ্ৰত কৰিব পাৰিছোঁ। স্যার, আজি সাংবাদিক কেইজনৰ নাম ক'ব নেকি স্যাৰ? আজি যিসকল সাংবাদিক আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, তেখেতসকল বিশিষ্ট সাংবাদিক, তেখেতসকল হৈছে কফিলুদ্দিন বৰভূঞা, মাহমুদ আলী, ছাদিকুজ্জামান, বাছিত আলম চৌধুৰী, হাৰুণ ৰছিদ। এইসকল আমাৰ বিদ্যালয়ৰ গৌৰৱ। আমাৰ বিদ্যালয়ৰ পৰা তেখেতসকলে পঢ়ি গৈছে আৰু এতিয়া অসমৰ সংবাদ জগতত জিলিকি আছে। এইসকলক লৈ পেলাই আমি গৌৰৱ কৰোঁ। তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত এখেতসকলক পৰিচয় কৰাই দিলোঁ আৰু তেওঁলোকৰ সেৱাৰ বাবে আজি আমি সামান্য সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আজি ৰাজহুৱাভাৱে তেওঁলোকক সম্বৰ্ধনা দিম। থেংক ইউ স্যার।